Welcome back to my YouTube channel Village Boy. এতিয়া বাজিছে অলমোস্ট 5টাই বাজে। অলপ মই মোৰ বন্ধুগণক লগ পালো এটা মই হোটেলত খোজকাঢ়ি গৈ আছো। এয়া অৰিন্দম মোৰ বেষ্ট ফ্ৰেণ্ড, একেবাৰে সৰুৰ পৰা একেলগে পঢ়া, এটো যে চব জানে মোৰ কথা। আৰু ভাল লাগিছে যে মোৰ লগৰ বন্ধুৱে যি ব্লগ চেনেল ষ্টাৰ্ট কৰিছে আৰু আশা কৰো এই ব্লগ চেনেলটো গোটেই অসমত বিয়পি পৰক আৰু ভাল হওক আৰু। থেংক ইউ ব্ৰ। আৰু এটা কথা, অৰিন্দম মোৰ একেলগে অংকুৰৰ পৰা একেলগে পঢ়া। সি মোৰ কথা যিমান জানে তাত বাহিৰে বেলেগে ইমান নাজানে। সেইটো হয়। আৰু এইকেইদিন মই ব্লগ দিব পৰা নাই কাৰণ অলপমান ডিসএপইণ্টেড হৈছিলো, আৰু তাৰ কাৰণটো ইয়ে তো একো নাই। আজি আমি অলপমান মানুহখিনিক এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে আমি ওলাই আহিলোঁ। তো এটা ধুনীয়া জেগা আছে, তো তালৈ যাওঁ বলক, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বলক। আমি খোজকাঢ়ি গৈ আছো বৰ্তমান। ঠাইখিনি অলপ দূৰ আছে, গৈ আছো, পাম, দেখাম আপোনালোকক। ধুনীয়া ঠাই এটা দেখাম, আপোনালোকে মোৰ লগত যাই থাকক। দ্য গেং হি ইজ দ্য বছ অৰিন্দম। Look at the beautiful street. এটা কি গাছ বুলি কয় অৰিন্দম? এতিয়া লাহত গছ, ধুনীয়া ঠাই কিন্তু ন, একদম ঠাণ্ডা। লাহত গছ, গুৱাহাটী চিনাৰী। আমি গাঁৱত থাকি কিয় ভাল পাওঁ অৰিন্দম? এই কাৰণে ভাল পাওঁ, এনেকুৱা চিনাৰী আমি টাউনত পাম নেকি? টাউনতো নাপাম। আৰু একচুৱেলি অকাথো নাই দেচোন আমাৰ। গাঁৱত থাকি ভাল লাগে, আৰু টাউনত যাবৰে হ'ল লকডাউন খোলাৰ পিছত। আমাৰ অৰিন্দমে গুৱাহাটীত থাকে, মানে সি সেই কৰি আছে দিছপুৰ পলিক্লিনিক ন, পলিক্লিনিকত লেবৰেটৰী টেকনিচিয়ান কৰি আছো। তো গুৱাহাটী কংক্ৰিটৰ মহানগৰী, তো এইকেইদিন থাকি ইয়াত ভাল লাগিছে যে কিবা এটা পাইছো। আজি ভ্লগ পাইছো, ভ্লগ এটা ধুনীয়া ভ্লগ। গাঁৱত থাকি কিয় ভাল লাগে? গাঁৱত থাকি কিয় ভাল লাগে, তো সকলোৱে গম পায়, ইমান ধুনীয়া এটা পৰিৱেশ। এই চিনটো আমি টাউনত নাপাওঁ না, তো ভাল লাগে। আৰু এয়া ধীৰাজক সকলোৱে কংগ্ৰেচুলেট কৰক। পাছ আউট হ'ল, কি আছিল কোৰ্চটো? লেবৰেটৰী টেকনিচিয়ান পাছ আউট হ'ল। কংগ্ৰেচুলেট কৰক সকলোৱে। হ'ব, মোৰ লগত কিন্তু বতৰ তুমি ইতফা লাগিব। এয়া কুলদীপ নতুনকৈ প্ৰেমত পৰিছে, কেনেকুৱা মজা আহি আছে ন? ৰাতি কেইটাকালি মেছেজ কৰা মিছা নকবি। লাজ কৰে, লাজ। জুনিয়ৰ ৱেলকাম হিম। আমি গৈ আছো এটা ধুনীয়া নৈৰ পাৰে পাৰে, এইটো ৰাস্তা এনেকৈ গৈ গৈ আমি আমাৰ ঠাইখিনি পাম। বলক গৈ থাকক। Bittersweet and I'm walking slow, sensitive, feel the afterglow, looking for things that I can't control, fear from my past cause it always shows. Do I wanna try, can I let it go, running from the past, wanting to be sure, chaos in my mind, constant deja vu, but every time it comes back to you. ফাইনেলি আমি আহি পালো ঠাইখিনি। মই বেক কেমেৰাৰে দেখাও ৰ'ব। লাইভ জেগাত মোকো এটা লাগিব, থাকক দা ল, লাইভ জেগাত লৈ ল'ব। আমি লাইভ জেগাতে পিন্ধি ল'লো। মনোজিত ইটা ইচ্ছা লাগে কয় দি যায়, এই 2 মিনিট দেখোন জাল তাল দিয়া আছে। এই বম সাগৰ, এইখন পুখুৰী নহয় এইটো। হিৰো অলমোষ্ট 3 বিঘাৰ বেছি হ'ব মই কৈছো। তোৰ মাটিৰ হিচাপ নাজানো, মই জানো 8 বিঘা। ব'লা, মই আহি আছো। বটিং কৰি আছো, বটিং পেডেল। মনোজিত পেডেল মাৰি আছো। এই ঘূৰি থাক ল।
नहीं आता। हम पैदल मर रहे हैं बंजी तलसो এই ধীৰাজে আৰামত বহি আছে এই এটা উঠাই ল'ম মানে বেলেঞ্চ হোৱা নাই 4 জন লাগে বাবু জাপ মাৰি দিয়া তাৰ পৰা এনে কৈছো দা তুমি ধীৰাজ ব্ৰেক 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 ক'ত এ মাজত আহি গেলো একেবাৰে দেই একেবাৰে মাজত আহি গলো কি ধুনীয়া চিনাৰী কেলা আমাৰ ওচৰত ইমান ধুনীয়া চিনাৰী আছে বুলি নাজানো ইমান ধুনীয়া ঠাই বহুত লেট হৈ গ'ল বটিং কৰি থাকোতে মানে অলপ মজা আহি আছিল না সেইকাৰণে আমি কৰিয়ে থাকিলো এতিয়া ঘৰত যাম একো চিনি নোপোৱা হৈছে ৰাতি হৈ গ'ল ৰাতি মানে গধূলি আৰু হা